लाइट ये था अभी खाने होगा कि नहीं मालूम नहीं ट्राई कर कितना लेंगे ये होगा सर এই ডাঙাবাৰী গাঁৱত যিখিনি চৰকাৰী মাটি আছিলে সেই চৰকাৰী মাটিখিনিত বহুত লোকে বেদখল কৰি তাত তেওঁলোকে ঘৰ বস্তি কৰি আছিলে তেখেতলোকৰ কোনো ধৰণৰ পট্টাৰ ব্যৱস্থা তেওঁলোকে নিজেও আবেদনো কৰা নাই বা পট্টা তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। দ্বিতীয়তে আমি বহু সময়ত ইয়াৰ পৰা আমি অভিযোগ পাওঁ যে ইয়াত বহুত বেআইনী কাৰ্যকলাপো ইয়াতেই হয় বুলি আমি খবৰ পাই আহিছিলোঁ। গতিকে আমি তেখেতসকলক ইয়াত জাননী প্ৰেৰণ কৰিছিলোঁ যে তেখেতসকলে বেদখল যিখিনি কৰি ভূমি ৰাখিছে সেইখিনি তেওঁলোকে খালী কৰি দিব লাগে আৰু সেই মৰ্মে আজি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰা হৈছে। ডাক নম্বৰ 30 যি ডাঙাবাৰী ৰাজহুৱা গাঁৱৰ ডাক নম্বৰ 30ত আজি উচ্ছেদ কাৰ্য চলোৱা হ'ব। পৰৱৰ্তী সময়ত আমি ওচৰে পাজৰে যিখিনি চৰকাৰী মাটি আছে বেদখল হৈ আছে সেইখিনি মাটি আমি খালী কৰিবলৈ চেষ্টা কৰিম। আজি কেইটা পৰিয়াল ইয়াত আজি 4টা পৰিয়ালৰ প্ৰথমতে উচ্ছেদ কাৰ্য হাতত লোৱা হৈছে। খাচ মাটি আছে হয়। যিসকল লোকে মিছন বসুন্ধৰাৰ যোগেদি আবেদন কৰিছিলে বা পট্টা পাবলৈ সক্ষম হৈছিলে তেখেতসকলক ভূমিপট্টন দিয়াত চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কোনো বাধা নাই। কিন্তু যিসকল মাটি এতিয়াও তেখেতসকলে বেদখল কৰি বসবাস কৰি আহিছে বা পট্টাৰ কোনো ধৰণৰ তেওঁলোকৰ নাই সেইখিনিত আজি উচ্ছেদ কাৰ্য চলোৱা হ'ব। পৰৱৰ্তী সময়তো উচ্ছেদ ধাৰাবাহিকভাৱে চলিব হয়। हाँ जी साहब जी